এক জঘন্য নির্লজ্জ কাণ্ড পাখান পিতৃৰ বৈখাসিক কাণ্ড নিজ কন্যাৰ সৈতে অবৈধ সম্পৰ্ক পিতৃৰ 7 মহীয়া অন্তঃহত্যা কৰিলে নিজৰে কন্যাক শুনিবলৈ লাজ লগা আৰু গাৰ নোম শিয়ৰি উঠা এক ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ 2 নং সোণাজুলিত মানৱ সমাজক লজ্জানত কৰা আৰু পিতৃ কন্যা সম্পৰ্ক কলুষিত কৰা এইজন 85 বছৰীয়া বৃদ্ধ পিতৃ ভগুৰাম ৰাজবংশী এই বৃদ্ধ পিতৃৰ কামনাৰ বলি হল নিজৰে বিশেষভাৱে সক্ষম কন্যাগৰাকী 7 মহীয়া গৰ্ভৱতী হোৱাৰ কথা পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত এই ঘটনাটো আমাৰ বৰ লজ্জাজনক হৈছে কাৰণ ছোৱালী দেউতাক আৰু ছোৱালীৰ যিটো আমি কাহিনী ইয়াত শুনিলোঁ সেইকাৰণে আমাৰ ইয়াত গাঁৱৰ মানুহবিলাকৰ ইমান লজ্জা হৈছে যে মানুহবিলাক বলিয়াৰ দৰে হৈ গৈছে তেওঁ পলাই থকাৰ কাৰণে আমি থানাত যাই জনাব লগা হ'ল তাৰ পৰা এইটোৱে হ'ল যে দেউতাকে ছোৱালীজনী ৰেড কৰা বুলি আমি জানিবলৈ পাইছোঁ দেউতাকে যিহেতুকে ছোৱালীটোৰ লগত সহবাস হ'ল এইটো আত্মহত্যা বুলিয়ে কয় এইটো লজ্জাজনক কথা আমাৰ গাঁৱত সকলো মানুহে তাৰমানে এইটোত বহুত লজ্জা দিছে তেওঁক এতিয়া আমি থানাৰ সহায় ল'ব লগা হ'ল থানাৰ সহায়ৰ যোগে তেওঁক কাৰায়ত্ব কৰি তেওঁ প্ৰমাণপত্ৰ সাক্ষী জবান থানাত দিয়া হ'ল গৰ্ভৱতী হোৱাৰ কথা পোহৰলৈ অহাৰ পাছতে পলায়ন কৰিছিল পিতৃৰূপী দানৱ ভগুৰাম ৰাজবংশী অৱশ্যে পৰৱৰ্তী সময়ত ডিমাকুচি আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰে লোকজনক আৰু এতিয়া এই জঘন্য ঘটনাই লজ্জানত কৰিছে অঞ্চলবাসীক হয় এই গাঁওখন 2 নম্বৰ সোণাজুলি ইয়াতে ভগু ৰাজবংশী নামৰ মানুহে ঘৰতাত তেওঁ সৰু ছোৱালী একদম নিজৰ ছোৱালী তেওঁ ছোৱালীৰ লগত তেওঁ অবৈধ হৈ পেলাই বৰ্তমান অবৈধ সম্পৰ্ক হয় বৰ্তমান আত্মীয় অৱস্থাত দেখা গৈছে ওদালগুৰিৰ পৰা অখিল কলিতা আছাম টক্স